মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সাম্প্ৰতিক কালৰ বিশ্বৰ ৰাজনীতি কিতাপখনৰ আজি ৮ নম্বৰ অধ্যায় পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ বিষয়লৈ আলোচনা কৰিম। কিন্তু তাৰ আগতে আমাৰ বহু ছাত্ৰ ছাত্ৰীৰ মনত এটা প্ৰশ্ন হয় যে ৰাজনীতি বিজ্ঞান যথেষ্ট টান নেকি, বা বহুতে ৰাজনীতি বিজ্ঞান টান পায়, লিখিবলৈ টান পায় বা পঢ়িবলৈ ব'ৰ পায়, আৰু পৰীক্ষাত যিমানখিনি নম্বৰ আশা কৰে সেই সিমানখিনি নম্বৰটো নাপায়। মই কওঁ যে ৰাজনীতি বিজ্ঞানেই হৈছে এনেকুৱা এটা বিষয়, যি বিষয়টো কিন্তু যদি আমি ভালকৈ চাওঁ তেনেহ'লে বহুত সহজ। কাৰণ বাকী ছাবজেক্টৰ নিচিনা ৰাজনীতি বিজ্ঞান আমি বহুত বেছি লিখিব নালাগে। আমি যিকোনো প্ৰশ্নৰ উত্তৰটো টু দ্য পইণ্টত লিখিলেই হৈ যায়। আনহাতে আৰু এটা কথা যে তোমালোকে যদি নিজেও চোৱা তেতিয়াহ'লে গম পাবা যে 2000 বেছিকৈ চাব নালাগে। 2010ৰ পৰা যদি আমি 20লৈকে চাওঁ তেতিয়াহ'লে আমি গম পাওঁ যে তাত আচলতে প্ৰায়খিনি প্ৰশ্নই কমন পৰে আমাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভয় খাব নালাগে। আমি যদি পুৰণা প্ৰশ্ন পেপাৰখিনিক ভালকৈ মুখস্থ কৰোঁ বা ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰোঁ তেনেহ'লে তোমালোকৰ লং কুৱেশ্যনৰ কাৰণে চিন্তাই কৰিব নালাগে, কাৰণ 6 মাৰ্কৰ কুৱেশ্যনটো তোমালোকে অনায়াসে পাবা। বাকী ছাবজেক্টৰ বিষয়লৈ আমি বেলেগ এদিন আলোচনা কৰিম, কিন্তু যিহেতু আমি ৰাজনীতি বিজ্ঞানৰ কথা আলোচনা কৰি আছোঁ সেইকাৰণে কওঁ যে ৰাজনীতি বিজ্ঞান যিহেতু বাকী ছাবজেক্টত যদিও বা আগৰ কুৱেশ্যন পেপাৰত অহা প্ৰশ্নটো পিছৰ কুৱেশ্যনত পেপাৰত অহা প্ৰশ্নটো অকণমান যদিও ডিফাৰেঞ্চ হয়, কিন্তু ৰাজনীতি বিজ্ঞানত সেইটো নহয়, একেই থাকে প্ৰশ্নখিনি, প্ৰায় একেই থাকে। শব্দবিলাকো ইমান বেছিকৈ ইফাল সিফাল হোৱা দেখা নাযায়। গতিকে তোমালোকৰ এটাই উপায় আছে, যদি তোমালোকৰ খুব বেছি ব'ৰ লাগে ছাবজেক্টটো বা ইণ্টাৰেষ্টিং নালাগে তেনেহ'লে তোমালোকে আন একো কৰিব নোৱাৰিলেও যদি তোমালোকে 2010ৰ পৰা 22লৈকে যদি প্ৰশ্নখিনি উত্তৰ কমচে কম যদি মুখস্থ কৰা, একো ব'ৰ পোৱা তেতিয়াও মুখস্থ যদি কৰা তেনেহ'লে তোমালোকে ৰাজনীতি বিজ্ঞানত তোমালোকে ভবামতে নম্বৰখিনি লাভ কৰিবা। তেনেহ'লে আহাচোন আজি আমি পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ এই পাঠটিৰ বিষয়ে আলোচনা কৰোঁ। এই পাঠটিত যেতিয়া তোমালোকে নামটো দেখিছা তেতিয়া তোমালোকৰ এটা মনত প্ৰশ্ন হয় যে আচলতে এই পাঠটো আচলতে ভূগোলৰ বিষয়ত হ'ব লাগিছিলে, কিন্তু এটা ভূগোলৰ ছাবজেক্ট হিচাপে নিদি পেলাই কিয় ৰাজনীতি বিজ্ঞানত এই বিষয়টো অন্তৰ্ভুক্ত কৰা হ'ল। পৰিৱেশৰ যিমানবিলাক সমস্যা আছে সেই সমস্যাবিলাক বৰ্তমান প্ৰত্যেকখন দেশৰ চৰকাৰৰ লগতে জড়িত হৈ আছে। যেনেকৈ আমাৰ পৰিৱেশ প্ৰদূষণৰ যিবিলাক আছে আমাৰ সমস্যাবিলাক, জল প্ৰদূষণ, বায়ু প্ৰদূষণ, এইসমূহ যিহেতু ৰাষ্ট্ৰৰ লগত জড়িত হৈ আছে। গতিকে সেয়েহে এই পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ এই বিষয়টো ৰাজনীতি বিজ্ঞানত অন্তৰ্ভুক্ত কৰিবলগীয়া হ'ল। আৰু ইয়াৰ প্ৰথম সূত্ৰপাত ঘটিছিলে 1992 চনৰ ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোত, আৰু যিখন সন্মিলন সেই সন্মিলনখনক ভূ সন্মিলন বুলিও জনা যায়। এতিয়া কথা হ'ল যে আমাৰ এই যে প্ৰাকৃতিক সম্পদবিলাক, এই প্ৰাকৃতিক সম্পদবিলাক আমি কেনেধৰণে ৰক্ষা কৰিব পাৰোঁ। আমাৰ কিতাপত উল্লেখ কৰা আছে আমি 2 ধৰণে ৰক্ষা কৰিব পাৰোঁ। এক ধৰণৰ আছে যে পৃথিৱীৰ উমৈহতীয়া সম্পদৰ ৰক্ষণাবেক্ষণ। কিছুমান সম্পদ আছে সেই সম্পদবোৰ কোনো এখন দেশৰে ব্যক্তিগত নহয় বা কোনো এজন মানুহৰে ব্যক্তিগত নহয়। এই সম্পদবোৰ হৈছে সম্পূৰ্ণ পৃথিৱীৰে ইয়াত অধিকাৰ আছে। যেনেকৈ ইয়াত অধিকাৰ আছে তেনেকৈ সেই সম্পদবিলাকৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব কিন্তু সম্পূৰ্ণ পৃথিৱীৰে। যদি উদাহৰণস্বৰূপে চাওঁ আমাৰ পৃথিৱীৰ বায়ুমণ্ডল, এণ্টাৰ্কটিকা মহাদেশ, সাগৰ পৃষ্ঠ, মহাকাশ, এই কথাখিনি আমি উল্লেখ কৰিব পাৰোঁ। তাৰ কাৰণে কিন্তু কি কৰা হৈছে, চুক্তি কিছুমানো স্বাক্ষৰ কৰা হৈছে। যেনেকৈ এণ্টাৰ্কটিকা চুক্তি, এণ্টাৰ্কটিকা পাৰিপাৰ্শ্বিক সন্ধি, এণ্টাৰ্কটিকা সন্ধি ইত্যাদি ধৰণৰ। আৰু আন ধৰণেও আমি এই সম্পদবিলাক ৰক্ষা কৰিব পাৰোঁ। সেইটো পদ্ধতিটো হৈছে উমৈহতীয়া অৰ্থচ পৃথক পৃথক দায়বদ্ধতা।
মানে ইয়াৰ অৰ্থ এইটোৱে যে সম্পদসমূহ হৈছে উমহতীয়া, কিন্তু দায়বদ্ধতা ল'ব লাগিব পৃথক পৃথক হিচাপে। ইয়াৰ অৰ্থ এই যে কাৰণ আমাৰ প্ৰাকৃতিক সম্পদসমূহ যি বিনষ্ট হৈছে, যি সমস্যা হৈছে, এই সমস্যাবিলাক বহুতে ক'ব খোজে যে পৃথিৱীৰ উন্নত দেশসমূহে জগৰীয়া, কাৰণ উন্নত দেশসমূহতহে বেছিকৈ উদ্যোগিক ব্যৱস্থা আছে বা বেছিকৈ যান বাহন আছে বা বিভিন্ন ধৰণৰ কাম কাজ তাতেই বেছিকৈ হয়, গতিকে উন্নত দেশসমূহে জগৰীয়া। গতিকে ইয়াৰ কাৰণে বেছিকৈ উন্নত দেশসমূহেহে দায়বদ্ধতা ল'ব লাগে। ইয়াৰ ক্ষেত্ৰত উন্নয়নশীল দেশৰ দায়বদ্ধতা কম বুলি কোৱা হৈছিলে। আৰু ইয়াক 1992 চনৰ ৰিঅ' সন্মিলনত এই যুক্তিটো মানি লোৱা হৈছিলে আৰু ইয়াৰ নাম দিয়া হৈছিলে উমহতীয়া অৰ্থচ পৃথক দায়বদ্ধতা। তাৰপিছতে যদি আৰু এটা গুৰুত্বপূৰ্ণ আলোচনা যদি আমি কৰিবলৈ যাওঁ যে ইয়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষই কেনেকৈ স্থিতি গ্ৰহণ কৰিছে। ভাৰতবৰ্ষই 2002 চনত কিয়োটো প্ৰট'কল এটা পৰিৱেশ সম্পৰ্ক চুক্তি, সেই চুক্তিখনত স্বাক্ষৰ কৰিছিলে। কিন্তু 1997 চনত কিয়োটো প্ৰট'কলত স্বাক্ষৰ কৰাৰ সময়ত ভাৰতবৰ্ষ বা চীনকে ধৰি যিমানবিলাক উন্নয়নশীল দেশ আছে সেই দেশসমূহক ৰেহাই দিয়া হৈছিলে। কিন্তু কিছু সমালোচকে কয় যে ভাৰতবৰ্ষকে ধৰি অন্যান্য উন্নয়নশীল দেশসমূহ অতি সোনকালে বা পলমকৈ হ'লেও ইয়াৰ লগত জড়িত হৈ পৰিব, সেয়েহে ৰেহাই দিয়া নহ'ব বুলি কিছু সমালোচনাকে কয়। তাৰপিছত ভাৰতবৰ্ষই বিভিন্ন পৰিৱেশ সম্পৰ্কীয় সন্মিলনত অংশগ্ৰহণ কৰে। আৰু আজিৰ পাঠটো আলোচনা ইমানেই আছিলে। কিন্তু ইয়াৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ যদি চাওঁ, সেই প্ৰশ্নসমূহলৈ আমি লক্ষ্য কৰিলে দেখা পাম যে চোৱাচোন, যিহেতু মই আগতেও কৈছিলোঁ যিখিনি আগৰ বছৰত আহি আছে সেইখিনি গুৰুত্বপূৰ্ণ। সম্পদৰ ভূ ৰাজনীতিৰ বিষয়ে সমালোচকসকলৰ আলোচনা, বিশ্বজনীন উমহতীয়া মানে কি বুজা, সম্পদৰ ভূ ৰাজনীতি মানে কি, আৰু আন এটা প্ৰশ্ন গুৰুত্বপূৰ্ণ, ভাৰতবৰ্ষৰ ইয়াৰ স্থিতি কি প্ৰাকৃতিক আৰু পৰিৱেশৰ সম্পৰ্কত। আহাচোন আজি কেনেকৈ লিখিছোঁ অকণমান চাম। এইটো লিখিছোঁ সম্পদৰ ভূ ৰাজনীতিৰ বিষয়ে সমালোচনামূলক আলোচনা কৰা। 4 নম্বৰৰ আহে প্ৰশ্নটো, আগৰ বছৰ 4 নম্বৰ আহিছে, গতিকে এই বছৰ যদি আহে 4 নম্বৰে আহিব পাৰে। তাৰপিছত শ্বৰ্ট কুৱেশ্যন দুটা ইম্পৰ্টেণ্ট, এটা বহনক্ষম উন্নয়ন কাক বোলে, আনটো হৈছে ভাৰতে কিয়োটো প্ৰট'কলত কেতিয়া স্বাক্ষৰ কৰিছিলে আৰু অনুমোদন কৰে। আৰু এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট, বিশ্বজনীন উমহতীয়া মানে কি বুজা, আৰু বিশ্বজনীন উমহতীয়া ৰক্ষণাবেক্ষণৰ বাবে 3টা ব্যৱস্থাৰ পৰামৰ্শ দিয়া। তাৰপিছত কিয়োটো প্ৰট'কল কি, মই এনেধৰণে লিখিছোঁ। তোমালোকেও 2010 পৰা 22লৈকে যিখিনি পৰীক্ষাত আহি গৈছে প্ৰশ্নসমূহ, সেই প্ৰশ্নসমূহ তোমালোকে উত্তৰবিলাক কৰিবলৈ চেষ্টা কৰিবা। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ আকৌ নতুন এটা চেপ্টাৰৰ সৈতে তোমালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।